নমস্কাৰ মই কৃষ্ণকান্ত হাজৰিকা আৰু আপুনি চাই আছে মোৰ চেনেল কৃষ্ণকান্ত টেকন'লজি। আজি মই ইংলিছ স্পিকিং কোৰ্চৰ পাৰ্ট 2 আৰম্ভ কৰিব লৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু কমেণ্ট কৰি জনাব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে পাৰ্ট 2 ভিডিঅ' আৰু যদি আপোনালোকে পাৰ্ট 1ৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে লিংকটোত ক্লিক কৰি পাৰ্ট 1ৰ ভিডিঅ'টো চাব পাৰে। প্ৰথমতে আছে চিম্পল ৱৰ্ড। আজিও কিছুমান চিম্পল ৱৰ্ডৰ বিষয়ে জানো আহক। গুড ডে বা নাইচ ডে। গুড ডে বা নাইচ ডে মিনিং হৈছে শুভ দিন। আৰু নেক্সট আছে ষ্টপ। ষ্টপৰ মিনিং হৈছে ৰ'ব। স্পীক। স্পীকৰ মিনিং হৈছে কওক। আৰু লিচেণ্ট। লিচেণ্টৰ মিনিং হৈছে শুনক। কাম হিয়াৰ। কাম হিয়াৰ অসমীয়াত এইফালে আহা বুলি কোৱা যায়। ডণ্ট গো। ডণ্ট গো অসমীয়াত নাযাবা বুলি কোৱা হয়। ডণ্ট ফৰগেট। ডণ্ট ফৰগেটৰ মিনিং হৈছে পাহৰি নাযাবা। নেক্সট আছে গ' আপ। গ' আপৰ মিনিং হৈছে ওপৰলৈ যোৱা। গ' মানে হৈছে যোৱা, আপ মানে হৈছে ওপৰলৈ। গ' ডাউন। গ' ডাউনৰ মিনিং হৈছে তললৈ যোৱা। নেক্সট আছে ট্ৰাই এগেইন। ট্ৰাই এগেইন। ট্ৰাই এগেইন শব্দটোৰ মিনিং হৈছে আকৌ চেষ্টা কৰা। বি ৰেডি। বি ৰেডিৰ মিনিং হৈছে সাজু থাকা। ডণ্ট ৱৰি। চিন্তা নকৰিবা। ৱৰি মানে হৈছে চিন্তা। লিভ ইট। লিভ ইটৰ মিনিং হৈছে বাদ দিয়া। শেষত আছে ৱাটছ হিম। ৱাটছ হিমৰ মিনিং হৈছে তেওঁক চোৱা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু কমেণ্ট কৰিব যদি কিবা ভুল হৈছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বটনটো প্ৰেছ কৰি দিব যাতে আপুনি মোৰ ভিডিঅ' চবতছে আগত পায়। ধন্যবাদ।